Hello guys, good morning. Welcome back to Babu and Mommy's vlog. আজি মই ভিডিওটো অসমীয়াতে বনালো। মোৰ আগৰ বিলাক ভিডিও হিন্দীত বনোৱা আছিল। ভাবিছিলো অসমৰ বাহিৰে বেলেগ ষ্টেটৰ মানুহে চালে হিন্দীত বনালে বুজি পাব। এতিয়া ভাবিছো অসমীয়াতে বনাম। যিমান যি নহলো মানুহৰ নিজৰ ভাষাটোৰ প্ৰতি দুৰ্বলতাটো অলপ বেছি। আজি ৰাতিপুৱা বাবু স্কুলত যাব ওলাইছে তো মই তাৰ কাৰণে দুটামান স্প্ৰিং ৰোল বনাইছিলো। তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলো। চাব ভিডিওটো শেষলৈকে আৰু যদি ভাল লাগে লাইক এটা কৰি দিব। নিমখ আৰু অলপমান ৰিফাইন দি মই আটাৰ লাৰুটো মাৰি লৈছোঁ অলপমান কোমল কৰি। তাতে লগতে চব্জিখিনিও কাটি লৈছোঁ। অলপমান পিঁয়াজ, গাজৰ, কেপচিকাম, বন্ধাকবি, বেলেগ একো লোৱা নাই। ঘৰত যি আছিল তাকে ল'লোঁ আৰু। চব্জিখিনি মোটামুটি ৰেডি হৈ গৈছে আৰু ইয়াতে অলপমান টমেটো চচ ঢালি দিলোঁ, অলপমান চয়া চচো দিলোঁ। এতিয়া ধুনীয়া কৰি লৰাই দিম। বাকী আউটসাইডটো অলপমান ইগনোৰ কৰিব আৰু ৰাতিপুৱাটো দৌৰা দৌৰি জানেই আৰু বাবু আৰু ইয়াক পঠিয়াই লৈ সেইবিলাক চিজিল কৰিম। বাকী অলপমান কম হৈছে আৰু অলপমান ঢালি দিলোঁ। মই ৰুটিকেইখন সৰু সৰুকৈ লুচিৰ আকাৰত বনাই লৈছোঁ, যিহেতু আৰু একবাৰ বেলিব লগা আছেই। ইয়াৰ ওপৰত অলপমান ৰিফাইন দি ল'লোঁ। তাৰে পাছতে অলপমান আটা ছিটিয়াই দিলোঁ। আটা ময়দা যি ইচ্ছা আপোনালোকে দিব পাৰে। তাৰপিছত আৰু ছেকেণ্ডখন ৰুটি তাৰ ওপৰত দিলোঁ। তাৰপিছত ছেম প্ৰচেছত আৰু অলপমান তেল দি সেইখনৰ ওপৰত অলপমান ভালকৈ লগাই লৈ তাৰে ওপৰত মই আৰু অলপমান আটা ছিটিয়াই দিম। তাৰপিছত ছেম প্ৰচেছত আৰু ইখন ৰুটিও মই তাৰে ওপৰতে বহাই দিম। এতিয়া মোৰ ৰুটিকেইখন ধুনীয়াকৈ জাপি লোৱা হৈ গৈছে। তিনিখন ৰুটি এতিয়া মই খুব পাতলকৈ বেলি ল'ম। লাগি ধৰিলে মাজে মাজে অলপমান আটা ছিটিয়াই দিলে হ'ল। একদম মিহি কৰি বেলি ল'ম। এতিয়া মোৰ টাৱাখন গৰমেই হৈ আছিল। মই ৰুটিখন দি দিলোঁ। অলপমান ইলুটি শিলুটি কৰি ৰুটিখন আধা সিজা কৰি ল'ম। বেছিকৈ সিজিলে এৰুৱাব নোৱাৰা হৈ যাব মাজেদি। মোৰ ৰুটিকেইখন ঠাণ্ডা হৈ গৈছে। এতিয়া মই তিনিওখন ৰুটি এখন এখন কৰি ছেপাৰেট কৰি ল'ম। অলপমান সাৱধানত কৰিব লাগিব, নহ'লে ছিঙি যোৱাৰ ভয় থাকে। এতিয়া মই ৰুটিকেইখনৰ মাজত চব্জিখিনি দি ধুনীয়াকৈ ৰোল বনাই ল'ম গোটেইকেইখন। চব্জি যাক যেনেকৈ লাগে তেনেকৈ ল'ব পাৰে আৰু। ইয়াতে মই অলপমান আটা আৰু ময়দা গুলি লৈছিলোঁ ইয়াতে আঠা লগাবৰ কাৰণে। এতিয়া মই এনেকৈ এইখিনি বস্তু ইয়াতে এনেকৈ লগাই দিম। মোৰ ৰুটিত আটা লগোৱা হৈ গৈছে। তাৰপিছত মই ৰুটিখন এনেকৈ ফল্ডিং কৰি দিম। ছাইডকেইটাও এনেকৈ লৈ আহিম।
যাতে ভিতৰত তেল নোসোমায় তাৰপাছতে মই ৰুটিখন এনেকৈ পকাই ৰাউণ্ড কৰি ল'ম একে সেম প্ৰচেছতে মই বাকি ৰুটি দুখনো বনাই ল'ম মোৰ স্প্ৰিং ৰোল বনোৱা হৈ গ'ল বহুতই ক্ৰাঞ্চি টাইপ হয় সৰু ল'ৰা ছোৱালীবোৰে খাই খুবেই ভাল পায় যদি ভিডিওটো ভাল পালে লাইক আৰু কমেন্ট এটা কৰি জনাবচোন আৰু যাওঁতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আমাৰ আহি থকা ভিডিওবোৰ আপোনালোকে পায় বহুত জলদি আন এটা নতুন ভিডিও লৈ আহি আছো আপোনালোকে মাত্ৰ আমাক সাপোৰ্ট কৰি যাব